Hey guys, good morning and welcome back to my channel. আৰু কাইলৈ বিশ্বকৰ্মা পূজা সেইকাৰণে আজিৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিম। আজি অফিচত কি কৰিমগৈ সেইখিনি আপোনালোকক দেখাম আৰু মই কি কৰোঁ সেইটো আপোনালোকক ক'ম। আৰু মোৰ বহুত কাম আছে আজি। কাইলৈ বিশ্বকৰ্মা পূজা যেতিয়া আমাৰ সৰস্বতী পূজা মনা নহয় মানে সেইটো কাৰণে বিশ্বকৰ্মা পূজাতে অলপ স্পেচিয়েলকৈ আৰু পিন্ধি উৰি যাবলগীয়া হয়। সেইখিনি আপোনালোকক দেখাম কাইলৈ। তেতিয়াহ'লে চাই থাকক আৰু লাহে লাহে গম পাই গৈ থাকিব। গোটেইখিনি ছাছপেনশ্যন ক্ৰিয়েট কৰি দিছোঁ দেই মই। So let's get started guys. আহি আছোঁ মই মানে অফিচলৈ যাবলৈ কাৰণে অলপ খোজকাঢ়িব লাগে আৰু অফিচৰ মানুহ আহিব ভূঞা দা দেখাই আছোঁ আপোনালোকক ৰ'ব। वर्कशॉप शोरूम 6 শিকাই থাকিব। গাইজ মই গোলাঘাট প্ৰগতি মটৰ্ছত জব কৰোঁ আৰু মোৰ জব প্ৰফাইলটো হৈছে মই CRM DMSত মানে চিষ্টেমৰ কাম কৰিব লাগে। বেকগ্ৰাউণ্ড মিউজিকে বহুত দিগদাৰ দি আছে সেইটো কাৰণে মানে ভালকৈ মাতটো নাহিব পাৰে। আৰু মই মোৰ জবটো লৈ বহুত সুখী কাৰণ কেলৈ মই ইয়াৰ পৰা চলি আছোঁ। তো আজি গাড়ীবোৰ নাই মানে শ্ব'ৰুমত গোটেইখিনি ধুবলৈ কাৰণে উলিয়াই থোৱা আছে। কাইলৈ বিশ্বকৰ্মা পূজা যেতিয়া অকণমানটো চাফ চিকুণ কৰিব লাগিবই আৰু মালা চালা লগাবলৈ আছে। মই ডেস্কটপ চাফা কৰিব লাগিব, তাত মালা দিব লাগিব, ইমান কাম আছে মোৰ ভাগৰ। চ' কাম কৰোঁগৈ এতিয়া গৈ মেলি চাফা চিকুণ। আজি বিশ্বকৰ্মা পূজা চ' আজি কিবাকিবি দেখাম আপোনালোকক মানে কালিৰ পৰা ব্লগটো কৰি আছোঁ আৰু আজি আৰু কিবাকিবি ওলাব সেইখিনি চাই থাকিব। কি নকয় যে টোপনি উঠি হ'ব। হেই গাইজ মোৰ ওলাই হৈ গ'ল। এতিয়া মই অফিচলৈ যাম আৰু ফুল আপোনালোকক মই ভিডিঅ'টো দেখাম। মোৰ ড্ৰেছযোৰ বমাইনা চিলাই দিয়া ত' চাই থাকক। মোৰ মনত এপাহি গোলাপ ৰুলাহি তুমি গোপনে তোমাৰ বৰ আজি ব্লগটো ষ্টাৰ্ট কৰিম হয় নে আৰম্ভ কৰিম তেতিয়াহ'লে বাকীখিনি আপোনালোকক দেখাম। এতিয়া ফটো মাৰিলেও আমি ফটো ছেশ্যনটো আছে। এয়া আমাৰ ডুবু বেটাও আহিছে হয় নেকি। আপোনালোকক পূজা দেখাম। পূজা আমাৰ চলি আছে ইয়াত ৱৰ্কশ্বপত। আমাৰ শইকীয়াদা আজি পূজাত বহিব আমাৰ ধুনীয়া দেখি গোটেই মই এতিয়া বনাইছোঁ ক্ষীৰ।
সি পালেহি এইজনী আজি বৰ ধুনীয়া লাগিছে চব ধুনীয়া লাগিছে মই ভাল লগা নাই তোমাতকৈ বেছি নহয় আৰু দেই আৰু আমি দেখাই আছোঁ হয় নাই পূজা পাতলবোৰ কেনেকৈ কি কৰিছে কি খাম আমি অলৰেডি এতিয়া পায়স খালোঁ বনাইছিলোঁ ধুনীয়া লাগিছে টেষ্টি হৈছে মাই ডগছ আচলতে মই বনাইছিলোঁ এইটো কাৰণে বিশ্বকৰ্মা বুলি কামটো ৰখি নাযায় গাড়ী ডেলিভাৰী আছে আজি সেইটো কাৰণে আমি এতিয়া মেইল পঠিয়াব লাগে মেইলটো কৰি লওঁ তাৰপিছত আৰু বাকীখিনি কাম চাব লাগিব কি কৰিবলৈ আছে কি নাই এতিয়া খিচিৰি বনাই আছে অঁ হা আজি গাড়ীখনো ডেলিভাৰী আছে টিগৰ এক্সেট প্লাছ এইখন গ্ৰে কালাৰ আগফালৰ পৰা দেখাই আছোঁ কোনোবা গাড়ী লৈ ইণ্টাৰেষ্টেড থাকিলে মোক কণ্টেক্ট কৰিলেই হ'ব জাষ্ট নাও অফিচৰ পৰা পাইছোঁহি আৰু বহুত ভাগৰ লাগিছে খালোঁ আমি খিচিৰি খালোঁ আৰু ভাজি এনেকৈ মিক্স ভাজি বনাইছিলোঁ অকণ পাহৰিছোঁ খুলিবলৈ তেতিয়াহ'লে মই ফ্ৰেছ হৈ লওঁগৈ তাৰপিছত কি কৰিম আৰু একো নকৰোঁ ভাগৰ মাৰিম তেতিয়াহ'লে আজিলৈ ব্লগটো সামৰিছোঁ আৰু ইমানখিনিতে মই কওঁ সকলোকে ভালদৰে থাকিব কাৰণ কেলৈ বহুত বেয়া দিন চলি আছে আৰু কিপ ছ'চিয়েল ডিষ্টেঞ্চ এণ্ড টেক কেয়াৰ অফ ইউৰ চেল্ফ এভৰিৱান এণ্ড বাই বাই